বিশ্বৰ 5টা আটাইতকৈ বিপজ্জনক বন্দুক AK-47 কালাছনিকভ AK-47 কালাছনিকভ যুদ্ধৰ অনন্ত মহাশক্তি দেশ ৰাছিয়া কিয় ভয়ংকৰ যিকোনো যুদ্ধৰ সৰল বন্ধু বালি বৰফ বতাহ সকলোতেই কাম কৰে ফায়াৰ ৰেট 600 ৰাউণ্ড মিনিট বিশেষত্ব বিশ্বৰ আটাইতকৈ বেছি ব্যৱহৃত ৰাইফল এটা ৰাইফল যি শত যুঁজৰ ভিতৰতো নিজৰ শক্তি দেখুৱায় M16 যুদ্ধৰ গতি নিখুঁত মৃত্যুৰ নাম দেশ আমেৰিকা কিয় ভয়ংকৰ চূড়ান্ত নিখুঁততা ধ্বংসাত্মক গতি 700 to 950 ৰাউণ্ড প্ৰতি মিনিট যেন বজ্ৰবাণৰ বিধ্বংস নেটো আধুনিক যুদ্ধৰ বাবে নিৰ্মিত বিশেষত্ব নেটো বাহিনীৰ মুখ্য আগ্ৰাসী অস্ত্ৰ M16 যুদ্ধত নামিল মানে শত্ৰুৰ বাবে শেষ খবৰ বেৰেট M82 দূৰৰ পৰা মৃত্যুৰ বজ্ৰপাত দেশ আমেৰিকা কিয় ভয়ংকৰ বাহন ট্ৰেংক হেলিকপ্টাৰ যি দেখা যায় শেষ হয় ফায়াৰ ৰেট 1800 মিটাৰৰ বেছি বিশেষত্ব এটা গুলি আৰু শেষ বেৰেট স্নাইপাৰ নহয় এক হেণ্ডেল বিধ্বংসী অস্ত্ৰ FAL যুঁজত শত দেশৰ বিশ্বাস দেশ বেলজিয়াম কিয় ভয়ংকৰ 90কৈ বেছি দেশৰ সেনাৰ হাতত দীঘল পথতো নিখুঁত আৰু বিধ্বংসী নেটো ফায়াৰ ৰেট 650 to 700 ৰাউণ্ড বিশেষত্ব ৰাইট আৰ্ম অৱ দ্য ফ্ৰী ৱৰ্ল্ড স্বাধীনতাৰ অস্ত্ৰ FAL শত্ৰুক দূৰৰ পৰা ধ্বংস কৰা এক নিখুঁত শক্তি UG সাবমেচিন গান UG চুটি কিন্তু মৃত্যুৰ মেচিন দেশ ইজৰাইল কিয় ভয়ংকৰ নিবিড় যুদ্ধত ঘন গুলিৰ দানৱ ৰাস্তাৰ পৰা ৰণভূমিলৈ UG সদায় সাজু ফায়াৰ ৰেট 600 ৰাউণ্ড মিনিট বিশেষত্ব চুটি দ্ৰুত আৰু ভয়ংকৰ এটা হাতত ধৰিলে ভয় কমি যায় UG যি ঠাইত গুলি লাগে তাত শত্ৰু থমকি পৰে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ